এপাহ 90 কোটি টকীয়া গোলাপ ফুল দেখিলে আচৰিত হ'ব। এনেকুৱা এটা জীৱ আছে যিয়ে মাতৃৰ গৰ্ভত নিজৰ মাককে খাবলৈ ষ্টাৰ্ট কৰি দিয়ে। আৰু আপোনালোকে কেতিয়াবা ভাবিছেনে গাড়ীৰ টায়াৰ কলা ৰঙৰ কিয় হয়, বেলেগ ৰঙৰ কিয় নহয়? হাই গাইছ, আজি এটা বেলেগ টপিকৰ ওপৰত ভিডিঅ'টো আগবঢ়াইছোঁ। ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আমি বিভিন্ন ধৰণৰ ফুল দেখিছোঁ লাইফত, কিন্তু পৃথিৱীত এনেকুৱা এপাহ ফুল আছে যি পাহৰ দাম 90 কোটি টকা। শুনিলে আচৰিত হ'ব। এই পাহে হৈছে সেই পাহ ফুল যি পাহৰ দাম 90 কোটি টকা। আৰু এই পাহ পৃথিৱীৰ ভিতৰত সকলোতকৈ দামী ফুল, যি পাহৰ নাম হৈছে জুলিয়েট ৰ'জ। এই ফুলপাহ ইমান দামী কিয়? কাৰণ এই ফুলপাহ ডেভিড অষ্টেন নামৰ এজন ব্যক্তিয়ে বিভিন্ন গোলাপ ফুল লগ লগাই সৃষ্টি কৰিছে। সেইকাৰণে এই ফুলপাহ ওলাবলৈ বহুত কষ্ট হয়, বহুত কষ্টৰ ফলত এই ফুলপাহ ওলায়। আৰু এই ফুলপাহ ওলাবলৈ বা ফুলিবলৈ 15 বছৰ সময় লয়। পৃথিৱীৰ এনে এটা শব্দ যাক আমি ভাষাৰে বুজাব নোৱাৰোঁ আৰু যাৰ মৰমৰ মূল্য আমি কেতিয়াও দিব নোৱাৰোঁ। আৰু যেতিয়া আমি গৰ্ভত থাকোঁ, মাৰ গৰ্ভত থাকোঁ, তেতিয়া সেই মায়ে আমাৰ কাৰণে বহুত দুখ যন্ত্ৰণা সহ্য কৰে আৰু দুখ যন্ত্ৰণা সহ্য কৰি আমাক জন্ম দিয়ে, আৰু যাৰ কাৰণে আমি মুখত হাঁহি লাভ কৰোঁ। আৰু সেই মাৰ কথা আমি যিমানেই গুণ নাগাওঁ কিয় শেষ নহয় কেতিয়াও। সেই মাকক যদি এনেকুৱা এটা জীৱ আছে যিয়ে গৰ্ভত থাকিয়ে মাকক খাবলৈ আৰম্ভ কৰি দিয়ে। এজনী বৃশ্চিক যেতিয়া প্ৰেগনেণ্ট হয় বা গৰ্ভৱতী হয়, তেতিয়া সেই বৃশ্চিকজনীৰ পেটত যিবিলাক পোৱালি সোমাই থাকে, সেই পোৱালিবিলাকে লাহে লাহে বৃশ্চিকজনীক খাবলৈ আৰম্ভ কৰি দিয়ে, নিজৰ মাকক খাবলৈ আৰম্ভ কৰি দিয়ে। আৰু যেতিয়া মাতৃ গৰ্ভৰ পৰা বাহিৰ হয়, তেতিয়া সেই বৃশ্চিকজনী মৃত্যুমুখত পৰে বা সিহঁতি নিজৰ মাকক দেখা নাপায়, কাৰণ সিহঁতি অলৰেডি নিজৰ মাকক খাই শেষেই কৰি দিয়ে। আচৰিত জীৱ নহয়নে? আপোনালোকে বহুত গাড়ী দেখিছে, নামী দামী গাড়ী দেখিছে, কিন্তু প্ৰত্যেক গাড়ীৰে চকাৰ টায়াৰ ক'লা হয়। কিয় ক'লা হয় বাৰু? কেতিয়াবা ভাবিছেনে আপোনালোকে? গাড়ী চকাৰ টায়াৰ প্ৰস্তুত কৰোঁতে তাত কেঁচা ৰবৰ ব্যৱহাৰ কৰা হয়, আৰু যাৰ ৰং হৈছে হালধীয়া, আৰু ই অতি সোনকালে ক্ষয় যায়। ক্ষয় নাযাবৰ কাৰণে কেঁচা ৰবৰটোৰ লগত কাৰ্বন মিহলোৱা হয়। এই যিটো কাৰ্বন মিহলোৱা হয়, সেই কাৰ্বনটোৰ ৰং হৈছে ক'লা, আৰু সেইকাৰণে আমাৰ গাড়ীৰ চকাৰ টায়াৰ ক'লা হয়। আৰু যদি কেঁচা ৰবৰটোৰ লগত যদি যিটো কাৰ্বন মিহলোৱা হয়, সেই কাৰ্বনটো যদি ক'লাৰ বাহিৰে বেলেগ ৰঙৰ হ'লহেঁতেন, হালধীয়া বা ৰঙা হ'লহেঁতেন, তেন্তে আমাৰ গাড়ীৰ চকাৰ টায়াৰো সেই ৰঙৰে হ'লহেঁতেন।